হেল্ল' গাইজ, মই অন্যতা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে মই ৰঙালাও ফ্ৰাই কৰি আছোঁ বেচনৰ লগত। তাৰপিছতে এইফালে ৰঙালাও ভাজি বনাই আছোঁ। এইফালে ভাত মানুহজনে বনাই থৈ গ'ল। তাৰপিছতে এয়া ৰঙালাও গুটি ইমানখন ওলালে চাচোন, এইখিনি ৰঙালাও গুটি। এতিয়া ডাৱৰীয়া বতৰত একদম ৰঙালাও ভাজি ল'ম, তাৰপিছতে ধুনীয়াকৈ খাই থাকিম চিনেমা চাই চাই। হয় নাই বেটা? হয় নাই? হয় নাই? চিনেমা চাই চাই এইফালে এইখিনি বনাই আছোঁ। ৰঙালাও ভাজি বনাই আছোঁ। আৰু মানে ইমানেই লিকতা ৰঙালাওটো মিঠা, খাবলৈ ইমান বেছি ভাল লাগে নহয়। আৰু আপোনালোকৰ ৰঙালাও খাই ভাল লাগে নাই ক'বচোন, মোৰ যে ইমান বেছি ভাল লাগে নহয়। আৰু এইফালে এইখিনি ফ্ৰাই কৰি হৈ গ'ল। তাৰপিছতে এইখিনি ধুনীয়াকৈ বনি আছে, একদম মস্তি মাৰি খাম। আজি যিহেতু ডাৱৰীয়া মানে কি, একদম বাহিৰত বৰষুণ দি আছে, একদম ধাৰাসাৰ বৰষুণ। আৰু কাৰেণ্টটো নাই চাচোন, এইটো কাৰেণ্টটোৱে নাই। তাৰপিছত এইফালে বৰষুণ দি আছে আৰু মেঘ গাজি আছে। আৰু যোনসকলে মাছ মাৰে সেইসকলৰ কাৰণে বিৰাট বেছি ভাল আৰু ন, একদম পূৰা মাছ ধৰিব খাব। আমাৰ এইটো কপাল নহয় নাই, মাছ মাৰিব নাজানে। হয়, এইফালে হৈ আছে, এইফালে বৰষুণ দি আছে বাহিৰত। এয়া দেখিছেনে, একদম মানে ডাবা পিটা বৰষুণ দি আছে দেই। এইফালে এইখিনিতে পানী হৈ গ'ল। আৰু বেটা মই এইফালে বাহিৰত চাই আছোঁ হয় নাই। আঙুলি নাখায় ইমানকৈ, খুব আঙুলি খায় দেই। এইফালে বাহিৰতে আছোঁ আৰু এতিয়াতো ভিতৰত খুলিব নোৱাৰে। এইফালে কাপোৰ চাপোৰ ইয়াতে ভিতৰতে এনেকৈ দমাই থৈ দিছোঁ। এতিয়াতো বাহিৰত মেলিব নোৱাৰি। ৰুমটো অকণমান বেলেগ ধৰণে সজালোঁ, কেনেকুৱা লাগিছে ক'ব দেই। আৰু এইফালে সেইখিনি দেখিছে নহয়, একদম কপৌ ফুলখিনিৰ নিচিনা লাগে, ছেইম টু ছেইম। এইখিনি চাওকচোন, একদম কপৌ ফুলখিনিৰ নিচিনা। আৰু এইফালে আমাৰ বেটা এতিয়া উঠাই আনিছোঁ। আৰু এইফালে চাওকচোন, বাপেকক লৈ পিনে এইফালে নাই মোক নিদিয়া, পাপাক লৈ আছা যে নিদিয়ানো। এইফালে চাচোন, বাপেকক লৈ আছে, মোক দিয়া বেটা, না নিদিয়ে বোলে মোক। আৰু এইফালে এনেকৈ সজাই থৈছোঁ। এইফালে মানি প্লেণ্ট, এনেকৈ বিয়েৰ বটল, মানে ক'ৰবাত পালে মানে লৈ আনিব দিওঁ। তাৰপিছতে এইফালে ধুনীয়াকৈ ফুল চুল আগভাগ কৰি পিনে, এনেই ৰং পেইণ্ট কৰি পিনে এইফালে মানি প্লেণ্ট দুডাল দি দিছোঁ। তাৰপিছতে এইফালে মোৰ মানুহজন আৰু এইজনী মই বাৰ্থডেত গিফ্ট দিছিলে, বেলেগকৈ থৈ দিছিলোঁ। এতিয়া মানে দুটা মানে একেলগতে থৈ দিছোঁ, দেখিবলৈও ভাল লাগিছে। এতিয়া আৰু এনেকৈ গম কৰি দিছোঁ দেই, এইফালে পৰিব এতিয়া। আৰু এইফালে বাপেকক লৈয়ে আছে। আৰু এতিয়া শুই উঠিছে, ব্ৰেড অকণমান খাব দিওঁ। ভাত চাত নাখায় মানে, কি বেটা তোমালে ব্ৰেড দিওঁ আকৌ, ব্ৰেড পাপা আনি থৈ গৈছিলে নহয়, তেনেকৈ ব্ৰেড দিওঁ। আৰু মোৰ খাবলৈ মন যায়, এইটো দুপৰীয়া টাইমত কি খাওঁ কি নাখাওঁ লাগে দেই। কি বেটা কি, এনেকৈ গাখীৰ লৈ লৈছোঁ। আৰু এইখিনি বেটাৰ কাৰণে, আৰু এতিয়া ধুনীয়াকৈ খাম আৰু বেটা। খোৱা গৰম হৈছে বেটা। দেখিছা ইমান বদমাছ, ভাত নাখায়, ব্ৰেড নাখায়, গাখীৰ নাখায়, কণী নাখায়, কি খাবা নহ'লে এইটো সেইটো খাবা। নাই গাখীৰ নাখালে, ব্ৰেড নাখালে। এতিয়া পাকঘৰত গৈ পিনে ধুনীয়াকৈ ব্ৰেড চব বনাইছোঁ। এতিয়া খাই নাখায় সি জানো। সেইফালে তেল গৰম হৈছে, সেইফালে বেচনখিনি ধুনীয়াকৈ গুলি ল'লোঁ। এতিয়া ব্ৰেডখিনি বাহিৰত আছে, ধুনীয়াকৈ কাটি ল'ম, তাৰপিছত বনাম। নাখালে চাম আৰু ন, নাখালে পিটু হয় নাই, নাখালে একদম পিটু। ব্ৰেড বনাই লওঁ ধুনীয়াকৈ, চাই থাকিব। ধুনীয়াকৈ ব্ৰেডখিনি বনাই দিলোঁ, একদম ইজি প্ৰচেছ, সোনকালে হৈ গ'ল। এতিয়া ব'লা খাবাগে ব'লা।